বন্ধু বান্ধৱীসকল সকলো কেনে আছে আশা কৰোঁ সকলোৱে ভাল আৰু ভালে থাকক আৰু মোৰ ভালে আৰু আলহী আহিছিল আলহীক পঠাই কৰি ল'লোঁ লৈ পেলাই এতিয়া কাম বন কৰি মেলি গা পা ধুই পেলাই যাব ওলাইছোঁ আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই থাকিম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ব'লকচোন ক'ত যাওঁ সকলোখিনি দেখাই থাকিম পইচা এটা পাব কেঁচুৱা পুত্ৰ সন্তান চাৰুৰ নাতি জন্ম হোৱাৰ কাৰণে দিম বুলি কৈছিলে সেইকাৰণে আজি দিছে আমি সকলো সমবেত হৈছোঁ একেলগে বৰ ভাল লাগিছে এইফালে চব্জি কাটিয়ে আছে চব্জি কাটি দেখিবা আছে ডাঙৰ ভাইটিয়ে ভাইটি কি বনাইছে মাছ মাংস দাইল চব ন দাইল উতলিয়া আছে দেখিছোঁ নাই আৰু এইফালে মাছ ভাজি আছে তিলৰ লাডু নাৰিকল লাডু আৰু তিল পিঠা চাহ মোৰ যাবলগীয়া আছে মৰিগাঁৱলৈ আৰু এতিয়া এয়া বৈ মই ধুনীয়াকৈ চালাড কাটি আছোঁ এয়া মটৰ বিট গাজৰ পিঁয়াজ নলা বন্ধাকবি সকলো মিক্স কৰি এনেকৈ ধুনীয়াকৈ চালাডখিনি কাটি আছোঁ আৰু সঁচাকৈ এনেকৈ সকলো একগোট হৈ পেলাই এনেকৈ মিলিজুলি খানাটো খালে কিমান ভাল লাগে নহয়নে বাৰু আৰু এইফালে ছাৰ বাইদেউ নাতি হোৱাৰ কাৰণে সকলোকে খানা দিম বুলি কৈছিল সেয়েহে আজি সকলোকে মাতিলে আৰু সকলো আহি এনেকৈ লাগি ভাগি খানাটো আয়োজন কৰিছে আৰু সকলোখিনি এনেকৈ মিলিজুলি খালে বহুত ভাল লাগে নহয়নে বাৰু আৰু ভিডিঅ'টো মানে কি বনাবলগীয়া ভিডিঅ' বা নহয় দিয়কচোন কিন্তু তথাপিও সকলো যাতে এনেকৈ মিলিজুলি একেলগে খোৱা যায় আৰু এনেকৈ মানে সাঁচি ৰাখিলে বহুত ভাল লাগে সেয়েহে আপোনালোকক দেখুৱালোঁ এইফালে বেঙেনা কাটিছে আৰু বেঙেনা মাছৰ পেটু দি বনাব বোলে সেইকাৰণে বেঙেনাখিনি কাটি দিয়া হৈছে আৰু সকলো কেনেকৈ বহি আছে চাওকচোন কিমান ধুনীয়াকৈ কথা পাতি বহি আছে এইফালে ধুমা আমি বেঙেনা চেঙেনা কাটি কৰি দিছোঁ কাৰণ ইফালে ভাইটিহঁতে বনাই আছে আৰু ইফালে এয়া গীতা বৌ এয়া ৰুবি বাইদেউ এইফালে বৌ চাবচোন বৌয়ে কেনেকৈ চিঞৰটো মাৰে আৰু এইফালে আমাৰ বৌয়ে তলমূৰ কৰি আছে তলমূৰ কৰিলে তেওঁ ওপৰলৈ কেতিয়াও নাচায় আৰু সকলোখিনি চাওকচোন কিমান হাঁহি ফূৰ্তি কৰি পেলাই হাঁহি ফূৰ্তি কৰি আছে বহুত ভাল লাগিছে নহয়নে বাৰু এনেকৈ সাঁচি ৰাখিলে ভিডিঅ'বিলাক কেতিয়াবা চাবলৈও মন যায় কাৰণ এই মুহূৰ্তটো আকৌ দুনাই নাপাওঁ দিয়কচোন সেইকাৰণে সাঁচি ৰাখিছোঁ আৰু কেতিয়াবা চাই মনটো নিজকে খুব ভাল লাগিব এনেকৈ মিলিজুলি সকলো একেলগে বহি খানা খাইছিলোঁ আৰু সকলো কেনেকৈ ধুনীয়াকৈ বহি কথা পাতি আছে চাওকচোন বহুতো ভাল লাগিছে বৌহঁত বিবি বৌ সকলোখিনি বহি এনেকৈ ধুনীয়াকৈ সুন্দৰকৈ কথা পাতি আছে আৰু চাহ তাহ খাইছে আৰু সঁচাই এনেকৈ এই মুহূৰ্তটো কেতিয়াও নাপাওঁ নহয়নে বাৰু সেইকাৰণে সকলো এনেকৈ ৰাখি থৈছোঁ আৰু কেতিয়াবা চাবলৈও মন যাব এনেকৈ এই মুহূৰ্তখিনি সকলোৱে ধুনীয়াকৈ কথা পাতি ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি কি ধুনীয়াকৈ বহি আছে আৰু এনেকৈ মুহূৰ্ত কেতিয়াও কোনেও নাপায় সেইকাৰণে একগোট হওঁতে সকলোৱে ইমান ভাল লাগিছে চাওকচোন গোটেইখিনি মানুহ একলগ হৈছোঁ আৰু সকলোৱে কি ধুনীয়াকৈ কথা পাতিছে আৰু চাওকচোন কি ধুনীয়াকৈ বহি আছে এইফালে বনোৱাই আছে এইফালে আমাৰ এয়া ৰূপালী বৌ এইফালে চবেই ব্যস্ত হৈ আছে আৰু মই ভিডিঅ' কল লাগি গৈছোঁ ইফালে বনোৱাত লাগি আছে বাবাহঁতে আৰু সকলোৱে চব্জি তব্জি কাটি কৰি এনেকৈ আলোচনা আৰু এই মুহূৰ্তটো কোনে পাব কওকচোন কেতিয়াবা ভিডিঅ'টো চালেহে পোৱা যাব নহয়নে বাৰু সেইকাৰণে এনেকৈ সাঁচি ৰাখিছোঁ আৰু যদি ভাল লাগে আপোনালোকে লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ' বহুত কষ্ট কৰি বনাওঁ দেই আপোনালোকে লাইক কৰি দিব সেইকাৰণে বহুত ভাল লাগিব লাইক এটা কৰি দিলে আৰু এইফালে বোৱাৰী আহি গ'ল বৌ যাবগৈ ওলাইছে বৌ কিবা কাম আছে সেইকাৰণে বৌয়ে ধুনীয়াকৈ ভাত নাখায় এইফালে নাচন
সকলোৱে নাচি বাগি হাঁহি ফূৰ্তি কৰি হৈ গ'ল আৰু এতিয়া এয়া ভাত খাবলৈ হৈ গ'ল সকলো ধুনীয়াকৈ বহিছে চাওকচোন কিমান যে ভাল লাগিছে এই মুহূৰ্তটো সঁচাকৈ সদায় মানে ঘৰত খাই থকা যায় কিন্তু এইখিনি সময়ত যেতিয়া সকলো লগ খাই পেলাই লাগিলে নিমখেই হওক কিন্তু এনেকৈ বহি খালে সঁচাকৈ বহুত ভাল লাগে ইফালে এয়া সকলোৱে বনাই আছে এই বৈ নেমুডোখৰ দেখুৱাই দিছে আৰু মাছ মাংস চব্জি পাপৰ সকলো দিছে আৰু সেই নাতিটোক সকলোৱে আশীৰ্বাদ কৰিছে যাতে সি ডাঙৰ দীঘল ভালকৈ ডাঙৰ দীঘল হওক আৰু ভাল মানুহ হওক পঢ়িখিনি ডাঙৰ মানুহ হওক যাতে গুণী জ্ঞানী ধাৰ্মিক সকলোৱে আশীৰ্বাদ দিছে আৰু মোৰ ফালৰ পৰা তেওঁক অশেষ আশীৰ্বাদ দিছোঁ যাতে পঢ়ি শুনি বহুত ডাঙৰ মানুহ হওক আৰু যাতে ভৱিষ্যতে মাক দেউতাকৰ আইতা ককায়েকৰ নাম উজ্জ্বল কৰিব পাৰে সেয়েহে সকলোৱে আশীৰ্বাদ কৰিছে আৰু এতিয়া ধুনীয়াকৈ সকলোৱে ভাত খাব লৈছে আৰু ভাত পানী খাই ল'লে সকলো কাৰণ দেৰি হৈ গ'লে বনাই থাকোঁতে দেৰি হ'ল আৰু সকলোৱে যেতিয়া মিলি কথা চথা পাতি থকা যায় সময়টো কোনফালে যায় গমেই পোৱা নাযায় এয়া খাইছোঁ আমি আৰু ঘৰত দক্ষ জগা ভাওনা পাৰ্টি আৰু কি দেখা মাংস খাইছোঁ মাংস আহি আছে দেই বহুত ভাল লাগিল খানাটো খাই মাছ মাংস ভাজি সকলোখিনি বহুত ধুনীয়া হৈছে আৰু খাই কৰি ধুনীয়া হৈছে একদম খুচৰা বনাই খাই আহি আছোঁ আৰু এতিয়া ঘৰত পাই গ'লোহি আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব তেনেহ'লে আজিলৈ বাই বাই